কল্যাণ হ'ব উঠা বাছা বাছা তোমাৰ নামটো কোৱা মোৰ নাম বাপা বাপা কি লিখা কলিতা বাপা তোমাৰ প্ৰব্লেমটো মোৰ ছোৱালীজনী আজি এসপ্তাহে হ'ল তোমাৰ ছোৱালীজনী কি এসপ্তাহ হৈছে বুজি পোৱা নাই কলেজৰ পৰা ঘৰ চপাই নাই আৰু ক'ব নালাগে তুমি পাৱাৰফুল ঘটনা আছে তোমাৰ ছোৱালীৰ লগত বহুত ডাঙৰ ঘটনা ঘটিছে তোমাৰ ছোৱালীৰ লগত বহুত পাৱাৰফুল মই পাৱাৰটো কমাই বাবা মই বহুত বিচাৰিলোঁ হ'ব বাছা তুমি আৰু একো ক'ব নালাগে তুমি পুলিচ থানালৈ গৈছিলা হয় বাবা হয় আপুনি সকলোবোৰ জানে আপোনাক শত কোটি প্ৰণাম মই সঠিকভাৱে মুখখন ধৰিব পৰা নাই ছোৱালীজনী কিবা ফটো তোমাৰ ওচৰত আছে নেকি আছে বাবা আছে মোবাইল নট এভাৰ নাই বাবা চাইলেণ্ট আছে নট কেমেৰা ইউজ তুমি চিন্তা নকৰিবা বাছা তোমাৰ ছোৱালী মই তোমাৰ হাতৰ মুঠিত আনিম তাৰ বাবে তুমি অলপ খৰচা কৰিব লাগিব হ'ব বাবা মই আইনাত চাই আছো তোমাৰ ৰাহু কেতু শনিৰ সকলো দুখ লাগি আছে এই অপৰাধ মৰ্ক্ষণ কৰিবলৈ তোমাক অলপ ধন খৰচা কৰিব ঠিক আছে বাবা মোৰ ছোৱালীজনী যেনে তেনে পালে তোমাৰ হাতৰ মুঠিত তোমাৰ ছোৱালী আহিব বাবা কিমান মান খৰচ হ'ব খৰচটো তোমাৰ মোটামুটিয়ে হ'ব তথাপিও মই উদাহৰণস্বৰূপে তোমাক বুজাই দিম এতিয়া মানুহ এজন কিনিব গ'লে কিমান খৰচ বহুত টকা লাগিব গতিকে ইয়াতে কিঞ্চিত তুমি দান কৰা আৰু তোমাৰ ছোৱালী তোমাৰ হাতৰ মুঠিত ঠিক আছে তুমি আজি কিবা এটা এডভান্স দি যোৱা বাকী পিছত হ'ব কল্যাণ ভৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মহাদেৱে লম দিছে বে মহাদেৱ কেনেকা লম দিছে বে ৰাতি সপোনত বোলে বুম এডাল খাবাহি বোলে দিনতে মেৰাই লৈছিলে মহাদেৱৰ বোলে যিখিনি শক্তি আছিলে চব দি গৈছে বোলে ৱাও দিছ ইজ লেটেষ্ট নিউজ বে কিন্তু মানুহটোকে মই চিনি পোৱা নাই কাৰ কি কথা কৈ আছ তই খালেদি যায় ময়ূৰীহঁতৰ ঘৰ পাৰ হৈ পাহাৰৰ বুলি পুষ্কলিতা মানুহকে ঘৰ নাই জানো মানুহটোকে মই ভালকে ধৰিব পৰা নাই হেত তেৰিকা সেইটো যে কল বেপাৰীটো প্ৰণৱ কলিতা তাৰে পুতকৰ নাম কেকে এতিয়াহে চিনি পাইছ অলপ যি ফকতীয়াকে ল'ৰাটো
এতিয়াহে চিনি পালে তামাম মানুহ মুখা মংগলা চাবা যাই আছে দূৰৰ পৰাও আহিছে সঁচা মহাদেৱে লগ পাইছে না মিছাহে কৈছে না ধুত মিছা আৰু ক'ব নেকি মোৰ কিন্তু বিশ্বাস হোৱা নাই চাকৰি বাকৰি নাপায় সিটোকে বিজনেছ কৰি লোৱা নাইতো মোৰ কিন্তু সিটোৱে সন্দেহ হৈছে নহ'লে এটা কাম কৰং যৌ মোৰ মোবাইলটো তই ল ঘৰৰ পৰা চুৰ হোৱা বুলি কম ওলাই দিব পাৰে না দৰে চাংগৈ যৌ নহ'লে প্ৰমাণে চাং যা তই গাঠি যা আমি গাঠোগৈ Bum 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 bum. হে প্ৰভু আজি মোৰ ওচৰলৈ অহা মানুহবিলাকক যাতে মই সিহঁতৰ বেমাৰবোৰ ভাল কৰি দিব পাৰোঁ আৰু সিহঁতৰ বিষ ব্যাধিবিলাক সকলো যাতে নাশ কৰিব পাৰোঁ এই আপোনাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু বুম 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 হৰ হৰ মহাদেৱ হেল্ল' হয় বাবা হয় আজি 3 দিনে হ'ল একো খা খবৰ নাই হয় মই বাপা কলিতা হয় হয় বাবা মোৰ বহুত চিন্তা হৈছে ঠিক আছে বাবা Om Namah Shivaya, Om Namah Shivaya. বাছা বাবা তুমি এই গাড়ীত তেল খান্দি দিবা হয় বাবা তাইৰ ঘৰ সোণাপুৰত হয় বাবা হয় তাইৰ দেউতাকৰ নাম বাপা কলিতা হয় বাবা তোমালোকৰ যুগ্ম জীৱন সুখৰ কিন্তু কিয় বাবা তাৰ কিবা উপায় আছে তাৰ বাবে অলপমান খৰচা ঠিক আছে বাবা ৰাহু কেতু শনি সকলো দুখ লাগি আছে গতিকে তুমি অলপ খৰচা কৰিব খৰচা কৰিম বাবা ঠিক আছে উপায় এটা দিয়ক। তোমালোকৰ জীৱন সুখৰ মোৰ বিশ্বাস তোমালোকৰ এতিয়া পূজা পাতল আৰম্ভ হ'ব অলপ তোমালোকে ভৰি হাতখিনি ধুই পানী চানী ছটিয়াই আহিবা যোৱা হ'ব বাবা কলিতা বম 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 Bum, bum. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah বাবা কলিতা তুমি আহিলা হয় বাবু তোমাৰ ছোৱালী তোমাৰ হাতত কিছু সময় পিছতে আহি উপস্থিত হ'ব তোমাৰ হাতৰ মুঠিত আহিব তুমি যাৰ বাবে অলপ তপস্যা কৰিব লাগিব ঠিক আছে বাবা দুচকু জপোৱাই লৈ আৰু বাবাৰ চৰণত তুমি অলপ ধ্যান তপস্যা ওম নমঃ শিৱায় ওম নমঃ শিৱায় পূজাৰ সময় হৈছে তোমালোকে আহি হাজিৰ হ'ব পাৰা পূজাৰ সময় হৈছে
দেউতা মাজনী বাবা আপোনাক শতকোটি প্ৰণাম মোৰ ছোৱালী আকৌ ঘূৰাই অহা বাবে এইবোৰ মোৰ কোনো শক্তি নহয় মোৰ কোনো পাৱাৰ নহয় এইবিলাক হৈছে সকলোবোৰ ওপৰৱালাৰ মই বাবা আপোনাক এইখিনি মোৰ মাননীয় অলপ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বাবা মই এতিয়া আহোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মাজনী তোমাৰ প্ৰতিটো কথা তোমাৰ মতেই চলিছে তুমি আজি এই সামান্য কথাখিনি মোক এবাৰ নকলা তুমি যদি মোক ক'লা হয় মই তাৰ লগতে বিয়া দিলোঁ হয় দেউতা ধন বৰ ভাল ল'ৰা মই তাক বহুত ভাল পাওঁ সেইকাৰণে মই এই সিদ্ধান্তটো বাছি লৈছোঁ যি কৰিলা কৰিলা মাজনী ব'লা যোৱাই ব'লা এতিয়া ঘৰলৈ যাওঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তহঁতৰ আকৌ কি হ'ল বাবা মই গা ধুব যাওঁতে মোবাইলটো টেবুলতে থৈ গৈছিলোঁ গা ধুই আহি চাওঁ যে মোবাইলটো নাই মোবাইলটো টেবুলত থোৱাটো সঁচাটো হয় বাবা ঠিক আছে বম তহঁতৰ মোবাইলটো ফোন আহোঁতে কপনি কপনি উঠি টেবুলৰ তলত পৰিছে দেই ইয়াৰ মোবাইলটো মইহে বাচোঁ মই ইয়াকহে দিছোঁ আমি দুটাই বুদ্ধি কৰি তোৰ তাত প্ৰমাণ চাবাইছোঁ তই তাৰমানে মিছা বাবা কাকো নকবি দে তহঁতক মই 10 টকা দিম তাত 10 টকা নহয় 1000 টকা লাগিব ইহঁতেতো গম পালে আপোনালোকেও গম পালে কাকো নকব দে ইমান পঢ়া শুনা কৰি চাকৰিৰ বাবে কত টকা খেলিলোঁ তথাপিও চাকৰি নাপালোঁ উপায় নাপায় আৰু মই এই ভণ্ড বাবাজী হলো নমস্কাৰ বন্ধুসকল আপোনালোকে মা ময়ূৰী এণ্টাৰটেইনমেণ্টৰ ভিডিঅ'বিলাক চাইছেনে আৰু যদি চাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আমাৰ প্ৰতিটো ভিডিঅ' চাবলৈ উপভোগ কৰিবলৈ আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব পাপা কি লিখা কলিতা Action. আকৌ দিব 10 টকা নহয় 1000 টকা লাগিব কাট হ'ব দে তই কিয় আহিলি